ধনু ৰাশি মে মাহত আপোনাৰ লগত এটা এনেকুৱা ঘটনা ঘটিব পাৰে যি আপোনাৰ জীৱন সম্পূৰ্ণ সলনি কৰি দিব। কিন্তু সাৱধান, এই মাহত এটা ডাঙৰ সুযোগৰ লগে লগে আহিছে এটা ডাঙৰ বিপদ। বহুতো মানুহে এইটো আগতেই বুজি নাপায় আৰু পাছত অনুতাপ কৰে। আপোনাৰ টকা পইচা, কৰ্মজীৱন, প্ৰেম জীৱনত কি ঘটিবলৈ গৈ আছে সেইটো জানিলে আপুনি আগতেই নিজৰ ভাগ্য সলনি কৰিব পাৰে। এই ভিডিঅ'টো শেষলৈকে চাওক, কাৰণ মাজতে এৰি দিলে আপুনি মিছ কৰিব পাৰে এটা গুৰুত্বপূৰ্ণ সংকেত যি আপোনাৰ বাবে গেম চেঞ্জাৰ হ'ব পাৰে। বেছি পলম নকৰি আহক তেন্তে আৰম্ভ কৰোঁ। প্ৰথমতে আহিছোঁ কৰ্মজীৱন, কেৰিয়াৰ, ব্যৱসায়, চাকৰি। ধনু ৰাশি মে মাহত আপোনাৰ কৰ্মজীৱনত এটা ডাঙৰ পৰিৱৰ্তনৰ সংকেত দেখা গৈছে। এই মাহটোত আপুনি আগতে কৰা পৰিশ্ৰমৰ ফল লাহে লাহে পোৱা আৰম্ভ কৰিব। কিন্তু এটা কথা মনত ৰাখিব লাগিব, এই সময়ত ধৈৰ্য আৰু সঠিক সিদ্ধান্ত লোৱা খুবেই গুৰুত্বপূৰ্ণ হ'ব। প্ৰথমে, যদি আপুনি চাকৰি কৰে তেন্তে মে মাহত আপোনাৰ ওপৰত দায়িত্ব বৃদ্ধি পাব পাৰে। বেছিভাগ ক্ষেত্ৰত ছিনিয়ৰ বা বছসকলে আপোনাক নতুন কাম দিব পাৰে। প্ৰথমতে অলপ প্ৰেছাৰ অনুভৱ হ'ব, কিন্তু এইটো আপোনাৰ গ্ৰথৰ এটা নতুন সুযোগ। যদি আপুনি এই চেলেঞ্জটো ঠিকমতে হেণ্ডেল কৰিব পাৰে তেন্তে আগন্তুক মাহত প্ৰমোশ্যন বা চেলাৰী বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। যিসকল লোকে নতুন চাকৰি বিচাৰি আছে তেওঁলোকৰ বাবে মে মাহত মধ্যমীয়া ফল লৈ আহিছে। মাহৰ আৰম্ভণিত অলপ বাধা আহিব পাৰে, ইণ্টাৰভিউত ডিলে হোৱা বা ৰিপ্লে নোপোৱা, কিন্তু মাহৰ মাজভাগত আকস্মিক এটা ভাল সুযোগ আহিব পাৰে। সেইবাবে হতাশ নহ'ব, এপ্লাই কৰি থাকক। ব্যৱসায় কৰা লোকসকলৰ বাবে এই মাহটো গুৰুত্বপূৰ্ণ হ'ব। নতুন ইনভেষ্টমেণ্ট কৰাৰ আগতে ভালকৈ ভাবিব লাগিব। পাৰ্টনাৰশ্বিপত থাকিলে সাৱধান থাকক, কাৰণ মিছ আণ্ডাৰষ্টেণ্ডিং হোৱাৰ সম্ভাৱনা আছে। কিন্তু যদি আপুনি স্মাৰ্ট প্লেনিং কৰে তেন্তে মাহৰ শেষৰ ফালে লাভ দেখা যাব পাৰে। কৰ্মস্থানত কিছুমান গুপ্ত প্ৰতিযোগী বা সহকৰ্মীয়ে আপোনাৰ আগবঢ়া ৰোধ কৰিবলৈ চেষ্টা কৰিব পাৰে। সেইবাবে সকলো কথাত বিশ্বাস নকৰিব। নিজৰ প্লান সকলোকে নজনোৱাটোৱে ভাল হ'ব। নিজৰ কাম নিজে নিঃশব্দে কৰি যাওক, ৰিজাল্ট নিজেই কথা ক'ব। এই মাহত কমিউনিকেশ্যন খুবেই গুৰুত্বপূৰ্ণ হ'ব। বছৰ লগত ভুল বুজাবুজি নহ'বলৈ স্পষ্টকৈ কথা ক'ব, নতুবা সৰু বিষয়তো ডাঙৰ সমস্যাত পৰিণত হ'ব পাৰে। যদি আপুনি ক্ৰিয়েটিভ ফিল্ডৰ লগত জড়িত হৈ আছে তেন্তে ইউটিউব কণ্টেণ্ট ক্ৰিয়েটৰ, মিডিয়া, তেন্তে মে মাহত গ্ৰথৰ সম্ভাৱনা দেখা যায়। নতুন আইডিয়া ট্ৰাই কৰক, কনচিষ্টেঞ্চি ৰাখক আৰু আপোনাৰ কাম মানুহে লক্ষ্য কৰিবলৈ আৰম্ভ কৰিব। শেষত এটা গুৰুত্বপূৰ্ণ কথা, এই মাহত অভাৰ কনফিডেন্স এৰাই চলিব। নিজৰ কামত ফ'কাছ ৰাখক, ডিচিপ্লিন বজাই ৰাখক, তেন্তে মে মাহত আপোনাৰ কৰ্মজীৱনৰ বাবে এটা টাৰ্ণিং পইণ্ট হ'ব পাৰে। এতিয়া আহিছোঁ ধন সম্পত্তি, আৰ্থিক অৱস্থা। ধনু ৰাশি মে মাহত আপোনাৰ ধন সম্পত্তিৰ ক্ষেত্ৰত একে সময়তে সুযোগ আৰু সাৱধানতা দুয়োটা একেলগে দেখা গৈছে। এই মাহটোত টকা আহিব, কিন্তু কিমান থাকিব সেইটো সম্পূৰ্ণ আপোনাৰ সিদ্ধান্তৰ ওপৰত নিৰ্ভৰ কৰিব। প্ৰথমতে ইনকামৰ কথা কওঁ। মে মাহত আপোনাৰ ৰেগুলাৰ ইনকাম ঠিকেই থাকিব, কিন্তু আকস্মিকভাৱে কিছুমান অতিৰিক্ত ইনকামৰ সুযোগো আহিব পাৰে, যেনে বোনাছ, কমিশ্যন, ছাইড ইনকাম বা আগতে কৰা কামৰ পৰা হঠাৎ লাভ হ'ব। বিশেষকৈ মাহৰ মাজভাগত টকাৰ ফ্ল' অলপ বেছি দেখা যাব পাৰে, আপোনাৰ হাতলৈ যথেষ্ট পৰিমাণে টকা পইচা আহিব। কিন্তু এইটোত এটা ডাঙৰ ৱাৰ্ণিং আছে, যিমান ধন আহিব তাতকৈ বেছি খৰচ হোৱাৰ সম্ভাৱনাও আছে। বিশেষকৈ লাক্সাৰী বস্তু, আননেচেচাৰী শ্বপিং বা আন মানুহৰ কথা শুনি খৰচ কৰাৰ পৰা বিৰত থাকক, নহ'লে মাহৰ শেষ হোৱাৰ আগে আগেই আপোনাৰ হাতলৈ টকাৰ নাটনি হ'ব পাৰে। যিসকল লোকে বিজনেছ কৰে তেওঁলোকৰ বাবে এই মাহটো ৰিস্কি আৰু ৰিৱাৰ্ডিং দুয়োটা থাকিব। নতুন ইনভেষ্টমেণ্ট কৰাৰ আগতে দুইবাৰ ভাবিব, বিশেষকৈ শ্বৰ্ট টাৰ্ম লাভৰ ক্ষেত্ৰত। লোভত পৰি আপুনি ডাঙৰ ৰিস্ক নল'ব, কিন্তু স্মাৰ্ট প্লেনিং কৰিলে, ধৈৰ্য ধৰি আগবাঢ়িলে মাহৰ শেষৰ ফালে ভাল লাভ নিশ্চিতভাৱে লাভ কৰিব। প্ৰপাৰ্টি বা মাটি সম্পত্তিৰ ক্ষেত্ৰত এই মাহটো মধ্যমীয়া ফলদায়ক। যদি আপুনি নতুনকৈ কিনিবলৈ ভাবিছে তেন্তে পিছুৱাই দিয়ক, ভালকৈ ৰিচাৰ্চ কৰক। মাহৰ দ্বিতীয়াৰ্ধত ডিল ফাইনেল কৰাটো অধিক ভাল হ'ব পাৰে। কিছুমানৰ বাবে পুৰণি সম্পত্তিৰ পৰা লাভ বা বিক্ৰী কৰাৰ সুযোগ আহিব পাৰে। এই মাহত এটা গুৰুত্বপূৰ্ণ কথা, লোন বা
লোন ধাৰ দিয়া বা ধাৰ লোৱাৰ ক্ষেত্ৰত সাৱধান থাকক। অপ্ৰয়োজনীয় ঋণ নল'ব। যদি আগতে লোন আছে তেন্তে ৰিপে'মেণ্টৰ ওপৰত গুৰুত্ব দিয়ক, নহ'লে আগন্তুক সময়ত প্ৰেছাৰ বাঢ়িব পাৰে। ফেমিলিৰ খৰচো এই মাহত বাঢ়িব পাৰে, বিশেষকৈ ঘৰৰ কাম, অনুষ্ঠান বা মেডিকেল খৰচ। সেইবাবে আগতেই আপুনি বাজেট কৰি ৰাখক। যিমান পচিবল হয় ছেভিং বজাই ৰাখিবলৈ চেষ্টা কৰক। ষ্টক মাৰ্কেট বা ৰিস্কি ইনভেষ্টমেণ্টত যিসকল জড়িত হৈ আছে তেওঁলোকে মে' মাহত ইম'চনেল ডিচিশ্যন নল'ব। লাভৰ লোভত তৎক্ষণাত এণ্ট্ৰি নহ'ব। এনালিটিক্স কৰি আগবাঢ়ক, বিশ্লেষণ কৰা ভাল হ'ব, নহ'লে লাভৰ ঠাইত লোকচান হ'ব পাৰে। পজিটিভ দিশটো কি? যদি আপুনি ডিচিপ্লিন বজাই ৰাখে আৰু খৰচ কণ্ট্ৰল কৰে তেন্তে এই মাহটোত ছেভিং বঢ়াব পাৰিব। বিশেষকৈ মাহৰ শেষৰ ফালে ফাইনেন্সিয়েল ষ্টেবিলিটি অনুভৱ কৰিব। শেষত এইটো মনত ৰাখিব, মে' মাহটো আপোনাৰ বাবে আৰ্ণ এণ্ড স্পেণ্ড এক ডাঙৰ পৰীক্ষা হ'ব। ইনকাম কৰা, খৰচ কৰা এইটো আপোনাৰ নিজৰ হাতত থাকিব। যিয়ে নিজৰ টকা বুদ্ধিমানভাৱে ব্যৱহাৰ কৰিব তেওঁ লাভ কৰিব, আৰু যিয়ে কেয়াৰলেছ হ'ব তেওঁৰ প্ৰেছাৰত পৰিব। এতিয়া আহিছোঁ প্ৰেম আৰু দাম্পত্য জীৱন। ধনুৰাশি, মে' মাহত আপোনাৰ প্ৰেম আৰু দাম্পত্য জীৱনত এটা ইম'চনেল উঠানমা দেখা যাব। এই মাহটোত সম্পূৰ্ণভাৱে হাৰ্ট ভিএছ মাইণ্ডৰ খেলা হ'ব, য'ত সঠিক সিদ্ধান্ত ল'লে সম্পৰ্ক শক্তিশালী হ'ব আৰু ভুল বুজাবুজি হ'লে দূৰত্ব বাঢ়িব পাৰে। প্ৰথমতে যিসকল অলৰেডি ৰিলেশ্যনশ্বিপত আছে এই মাহত কমিউনিকেশ্যন আটাইতকৈ গুৰুত্বপূৰ্ণ হ'ব। যোগাযোগ ৰখাব লাগিব। সৰু সৰু কথাত ভুল বুজাবুজি হ'ব পাৰে। আপুনি যদি নিজৰ অনুভূতি স্পষ্টকৈ নকয় তেন্তে পাৰ্টনাৰে ভুল বুজিব পাৰে। সেইবাবে খোলাখুলিকৈ কথা ক'ব, অহংকাৰ এৰাই চলিব। মাহৰ আৰম্ভণিত অলপ ডিষ্টেঞ্চ বাঢ়িব পাৰে, কিন্তু ভয় নকৰিব, এইটো টেম্পোৰাৰী ফেজ হয়। যদি আপুনি ধৈৰ্য ধৰি থাকিব পাৰে তেন্তে মাহৰ মাজভাগত ৰিলেশ্যনশ্বিপটো পুনৰ ষ্ট্ৰং হ'ব পাৰে। যিসকল ছিংগেল আছে তেওঁলোকৰ বাবে মে' মাহটো ইণ্টাৰেষ্টিং হ'ব। নতুন কাৰোবাৰ সৈতে চিনাকি হোৱাৰ সুযোগ আছে, বিশেষকৈ ছ'চিয়েল মিডিয়া, ফ্ৰেণ্ডছ চাৰ্কল বা কামৰ ঠাইত। কিন্তু এটা কথা মনত ৰাখিব লাগিব, প্ৰথম ইমপ্ৰেশ্যনতেই সম্পূৰ্ণ বিশ্বাস নকৰিব। অলপ সময় লওক, মানুহজনক ভালকৈ বুজি লওক। দাম্পত্য জীৱনৰ ক্ষেত্ৰত হাজবেণ্ড ৱাইফৰ মাজত সৰু বিষয়ক লৈ তৰ্ক বিতৰ্ক হ'ব পাৰে, বিশেষকৈ ফাইনেন্সিয়েল বা ফেমিলি মেটাৰক লৈ মতভেদ দেখা যাব পাৰে। এই সময়ত ইগ' এৰাই চলাটো খুবেই প্ৰয়োজন। ইজনে যদি আপুনি নম্ৰতা ব্যৱহাৰ কৰে তেন্তে ডাঙৰ সমস্যা সহজে সমাধান কৰিব পাৰিব। মাহৰ দ্বিতীয় ভাগত ৰোমান্টিক এনাৰ্জি বেছি দেখা যাব। কিছুমানৰ বাবে আউটিং, শ্বৰ্ট ট্ৰিপ বা একেলগে সময় কটাৰ সুযোগ আহিব পাৰে। এই সময়ত ৰিলেশ্যনশ্বিপটো আৰু গভীৰ হ'ব পাৰে। আপুনি যদি নিজৰ পাৰ্টনাৰক ছাৰপ্ৰাইজ দিয়ে বা কেয়াৰ দেখুৱায় তেন্তে বণ্ড আৰু মজবুত হ'ব পাৰে। কিন্তু এই মাহত এটা গুৰুত্বপূৰ্ণ সতৰ্কবাণী আছে। থাৰ্ড পাৰ্চন কথা শুনি তেওঁলোকৰ ওপৰত বিশ্বাস নকৰিব। কিছুমান ক্ষেত্ৰত বাহিৰৰ মানুহে আপোনাৰ সম্পৰ্কত সমস্যা সৃষ্টি কৰিবলৈ চেষ্টা কৰিব পাৰে। সেইবাবে নিজৰ পাৰ্চনেল কথা সকলোকে নক'ব। ট্ৰাষ্ট নিজৰ মাজতেই ৰাখক। ইম'চনেলিটি, এই মাহত আপুনি অলপ চেঞ্চিটিভ হ'ব পাৰে। সৰু কথাত কষ্ট পাব পাৰে, কিন্তু মনত ৰাখিব প্ৰত্যেক কথাতে হৃদয়ত ল'ব নালাগে। কেতিয়াবা ইগন'ৰ কৰাটোৱেই ভাল হয়। পজিটিভ দিশটো কি? যদি আপুনি পেচেণ্ট ৰাখে, অনেষ্ট থাকে আৰু কমিউনিকেশ্যন ঠিক ৰাখে তেন্তে মে' মাহটো আপোনাৰ প্ৰেম জীৱনৰ বাবে এটা নিউ বিগিনিং হিচাপে দেখা দিব পাৰে। পুৰণি সমস্যা শেষ হৈ নতুন সুখৰ আৰম্ভণি হ'ব পাৰে। শেষত প্ৰেম মানে কেৱল অনুভূতি নহয়, দায়িত্বও। এই মাহত যিয়ে নিজৰ সম্পৰ্কক বুজি ৰাখিব সেইজনেই সুখী হ'ব। এতিয়া আহিছোঁ স্বাস্থ্য। ধনুৰাশি, মে' মাহত আপোনাৰ স্বাস্থ্য আৰু গুপ্ত শত্ৰুৰ ক্ষেত্ৰত বিশেষ সাৱধানতা লোৱাৰ সময় আহিছে। এই মাহটোত বাহিৰৰ পৰা সকলো ঠিক ঠাক যেন লাগিব পাৰে, কিন্তু ভিতৰত অলপ ইনবেলেঞ্চ অনুভৱ কৰিব পাৰে। প্ৰথমতে স্বাস্থ্যৰ কথা কওঁ। এই মাহত আপুনি এনাৰ্জিৰ উঠানমা অনুভৱ কৰিব পাৰে। কেতিয়াবা খুব এনাৰ্জেটিক অনুভৱ কৰিব আৰু কেতিয়াবা হঠাৎ এলেহুৱা, ভাগৰুৱা আহিব পাৰে। এইটো অধিকাংশ ক্ষেত্ৰত মেণ্টেল ষ্ট্ৰেছ বা অভাৰ থিংকিঙৰ বাবে হ'ব পাৰে। বিশেষকৈ ডাইজেষ্টিভ ছিষ্টেমৰ ক্ষেত্ৰত সাৱধান থাকক। বেয়া খাদ্যৰ অভ্যাস, অতি তেল মছলা বা সময়মতে খাব নোৱাৰাৰ বাবে পেটৰ সমস্যা, এচিডিটি বা গেছ হোৱাৰ সম্ভাৱনা আছে। সেইবাবে বেলেঞ্চড ডায়েট বজাই ৰাখক আৰু পানী বেছি খাওক। শ্লিপ পেটাৰ্ণতো আপুনি সমস্যা দেখা দিব পাৰে। ৰাতি দেৰিলৈকে শুই উঠা বা চিন্তাৰ বাবে ভালকৈ টোপনি নোহোৱা, এইবোৰ আপোনাৰ
হেল্থৰ ওপৰত প্ৰভাৱ পেলাব পাৰে। চেষ্টা কৰক ৰেগুলাৰ শ্লিপ মেইনটেইন কৰিবলৈ। যিসকলৰ আগতে হেল্থ ইছ্যু আছে যেনে BP, ছুগাৰ, জইণ্ট পেইন, তেওঁলোকৰ বাবে এই মাহত বিশেষ সাৱধান থাকিব লাগিব। নিয়মিত চেকআপ বা মেডিচিন স্কিপ নকৰিব। এতিয়া গুপ্ত শত্ৰুৰ কথা ক'বলৈ গৈ আছোঁ। এই মাহত আপোনাৰ চাৰিওফালে কিছুমান এনেকুৱা মানুহ থাকিব পাৰে যিয়ে মুখত ভাল কথা কয় কিন্তু অন্তৰত আপোনাৰ আগবঢ়াটো ভাল নাপায়। বিশেষকৈ কৰ্মস্থান বা চিনাকি চাৰ্কুলত এই ধৰণৰ মানুহ দেখা যাব পাৰে। এই গুপ্ত শত্ৰুসকলে ডাইৰেক্ট এটেক নকৰে কিন্তু পিছফালে কথা কোৱা, ভুল বুজাবুজি সৃষ্টি কৰা বা আপোনাৰ ইমেজ নষ্ট কৰিবলৈ চেষ্টা কৰিব পাৰে। সেইবাবে সকলো কথাত বিশ্বাস নকৰিব। নিজৰ প্লান আৰু পাৰ্চনেল বিষয়ে সীমিত মানুহৰ লগতেহে শ্বেয়াৰ কৰক। মে' মাহত জেলাছলি আৰু কম্পিটিশ্যন অলপ বেছি হ'ব পাৰে। আপুনি যেতিয়া আগবাঢ়িবলৈ আৰম্ভ কৰিব তেতিয়া কিছুমান মানুহে আপোনাক বাধা দিবলৈ চেষ্টা কৰিব, কিন্তু ভয় নকৰিব। যদি আপুনি ফ'কাছ বজাই ৰাখে তেন্তে এইবোৰ প্ৰভাৱ পেলাব নোৱাৰে। এই সময়ত এটা গুৰুত্বপূৰ্ণ উপদেশ, নিগেটিভ এনাৰ্জিৰ পৰা দূৰত থাকক। অপ্ৰয়োজনীয় তৰ্ক বিতৰ্ক বা টক্সিক মানুহৰ পৰা দূৰত থাকক। নিজৰ কামত মনোযোগ দিয়ক। স্পিৰিচুৱেল বা মেণ্টেল পিচেছৰ বাবে মেডিটেশ্যন, প্ৰাৰ্থনা বা অলপ সময় নিজৰ বাবে ৰখাটো খুবেই উপকাৰী হ'ব। এইটো আপোনাক ভিতৰৰ পৰা শক্তিশালী কৰি তুলিব। পজিটিভ দিশটো কি? যদিও সৰু সুৰা সমস্যা আহিব পাৰে কিন্তু যদি আপুনি সাৱধান থাকে তেন্তে কোনো ডাঙৰ অসুবিধা নাহে। আপুনি নিজৰ হেল্থ আৰু জীৱন দুয়োটা কণ্ট্ৰলত ৰাখিব পাৰিব। শেষত এই মাহৰ মূলমন্ত্ৰ হৈছে সাৱধানতা আৰু সচেতনতা। নিজৰ স্বাস্থ্যৰ যত্ন লওক আৰু মানুহক চিনিবলৈ শিকক। তেতিয়াহে আপুনি সকলো সমস্যা সহজে পাৰ কৰিবলৈ সক্ষম হ'ব। এতিয়া আহিছোঁ শুভ তাৰিখ, শুভ সংখ্যা, শুভ ৰং আৰু প্ৰতিকাৰ। ধনুৰাশি, মে' মাহত আপোনাৰ ভাগ্য কেতিয়া বেছি শক্তিশালী থাকিব, কোন সংখ্যা আৰু ৰং আপোনাৰ বাবে শুভ, এইবোৰ জানিলে আপুনি নিজৰ দিনবোৰ ভালকৈ ব্যৱহাৰ কৰিব পাৰিব। প্ৰথমতে শুভ তাৰিখৰ কথা কওঁ। মে' মাহত আপোনাৰ বাবে বিশেষকৈ শুভ তাৰিখসমূহ হৈছে 3, 5, 9, 14, 18, 23 আৰু 27 তাৰিখ। এই তাৰিখবোৰত নতুন কাম আৰম্ভ কৰা, ইণ্টাৰভিউ দিয়া, ডিল ফাইনেলিজ কৰা বা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাটো অধিক সফল হোৱাৰ সম্ভাৱনা থাকে। বিশেষকৈ 14 আৰু 23 তাৰিখ আপোনাৰ বাবে লাকি টাৰ্ণিং পইণ্ট হ'ব পাৰে। এতিয়া আকৌ শুভ সংখ্যাৰ বিষয়ে। আপোনাৰ বাবে এই মাহত মে' মাহত লাকি নাম্বাৰ হৈছে 3, 5, 7 আৰু 9। এই সংখ্যাবোৰ আপুনি নিজৰ দৈনন্দিন জীৱনত ব্যৱহাৰ কৰিব পাৰে, যেনে ফোন নাম্বাৰ, টাইমিং, ইম্পৰ্টেণ্ট ডিচিশ্যনৰ সময়ত। বিশেষকৈ 3 আৰু 9 সংখ্যা আপোনাৰ বাবে বেছি শক্তিশালী হ'ব। এতিয়া আহিছোঁ শুভ ৰঙৰ বিষয়ে। মে' মাহত আপোনাৰ বাবে শুভ ৰংসমূহ হৈছে হালধীয়া, কমলা আৰু সেউজীয়া। এই ৰংবোৰ আপুনি পোছাক বা ইম্পৰ্টেণ্ট কামত ব্যৱহাৰ কৰিলে পজিটিভ এনাৰ্জি বাঢ়িব। বিশেষকৈ ইণ্টাৰভিউ বা মিটিঙৰ দিনত এই ৰং ব্যৱহাৰ কৰিলে কনফিডেন্স বৃদ্ধি পাব। এতিয়া আহিছোঁ প্ৰতিকাৰ। এই মাহত কিছু সৰু প্ৰতিকাৰ কৰিলে আপুনি নিগেটিভ এনাৰ্জিৰ পৰা নিজকে সুৰক্ষিত কৰি ৰাখিব পাৰিব আৰু ভাগ্য শক্তিশালী হ'ব। 1 নম্বৰ, প্ৰতিদিনে ৰাতিপুৱা সূৰ্য উদয়ৰ সময়ত সূৰ্যক পানী অৰ্পণ কৰক। 2 নম্বৰ, বৃহস্পতিবাৰে হালধীয়া বস্তু পৰিধান কৰক আৰু হালধীয়া বস্তু দান কৰক। 3 নম্বৰ, গৰু নাইবা দৰিদ্ৰ ব্যক্তিক কলা বা হালধীয়া বস্তু দান কৰিলে শুভ ফল পোৱা যায়। 4 নম্বৰ, ওম গ্ৰাং গ্ৰিং গ্ৰৌ চ গুৰুৱে নম, এই মন্ত্ৰটো 108 বাৰ জপ কৰিব। 5 নম্বৰ, মন্দিৰলৈ গৈ গুৰুক বা বৃহস্পতি প্ৰণাম কৰক। ই আপোনাৰ ভাগ্য শক্তিশালী কৰিব। এই প্ৰতিকাৰবোৰ নিয়মিত কৰিলে আপোনাৰ জীৱনত বাধা বিঘিনি নাইকিয়া হ'ব আৰু পজিটিভ এনাৰ্জি বৃদ্ধি পাব। শেষত এটা গুৰুত্বপূৰ্ণ কথা, শুভ তাৰিখ, শুভ সংখ্যা, শুভ ৰং এইবোৰ আপোনাক সহায় কৰে, কিন্তু সফলতাৰ শেষত আপোনাৰ পৰিশ্ৰম আৰু সঠিক সিদ্ধান্তৰ ওপৰত নিৰ্ভৰ কৰে। ধনুৰাশি, মে' মাহটো আপোনাৰ বাবে একেবাৰে সাধাৰণ নহয়। এইটো হৈছে সিদ্ধান্ত লোৱাৰ মাহ, ভাগ্য সলনি কৰাৰ মাহ। যদি আপুনি আজিৰ এই সংকেতবোৰ বুজি সঠিক পদক্ষেপ লয় তেন্তে এই মাহতেই আপোনাৰ জীৱনৰ দিশ সলনি কৰিব পাৰে। এতিয়া আপোনাৰ পৰা এটা সৰু কাম, ভিডিঅ'টো ভাল লাগিলে লাইক কৰক, চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু বেল আইকনটো অন কৰি ৰাখক, কাৰণ আগন্তুক ভিডিঅ'বোৰত মই আপোনালোকৰ এনে কিছুমান গুপ্ত তথ্য দিম যি সকলোৱে নাজানে। কমেণ্টত নিজৰ ৰাশি লিখি দিয়ক আৰু মই আপোনালোকৰ বাবে কিবা বিশেষ ৰাশিফল লৈ আহিম। মনত ৰাখিব,
ভাগ্যৰ অপেক্ষা নকৰে। যিয়ে সঠিক সময়ত সঠিক সিদ্ধান্ত লয় সেইজনেই আগবাঢ়ি যায়। পুনৰ লগ পাম নতুন ভিডিঅ'ত। ধন্যবাদ।